অৰুপু গাখীৰ অকণ দি দিওঁ ন। নমস্কাৰ, সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়া হৈছে ৰাতিপুৱাৰ সময়, খুব লৰালৰি হৈছে জানানে আজি ৰাতিপুৱাটো। আৰু এয়া শাহুমা যাবলৈ ওলাইছে ৰাতিপুৱাই নগাঁৱলৈ বুলি। দিহানামৰ যে ৱৰ্ল্ড ৰেকৰ্ড হোৱা কথা আছিল, সেই দিহানামলৈকে যাবলৈ ওলাইছে। আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টকে বুলি কেইবাখনো ডিষ্ট্ৰিক্টৰ নগাঁৱতে হৈছে। গতিকে এয়া বাছ আহি পাই গ'লহি, আমাৰ ঘৰৰ সন্মুখতে ৰখি আছে আৰু ওচৰৰ খুৰীহঁতো গৈছে। ভাল লাগে দিয়কচোন এনেকুৱা মুহূৰ্তবিলাক, সেইকাৰণে এনেদৰে থৈ দিলোঁ। কেতিয়াবা চাব পাৰিব মাহঁতেও। আৰু আমাৰ চেনেলৰ ফালৰ পৰা বহুতো শুভকামনা থাকিল। আপোনালোক যে ইমান ভাল অনুষ্ঠান এটাত অংশগ্ৰহণ কৰিব পাৰিছে, ময়ো নথৈ আনন্দিত, ভাল লাগিছে। আৰু মাহঁতৰ এই গ্ৰুপটোত মানে দিহানামৰ গ্ৰুপটোত আৰু কেইগৰাকীমান খুৰী আছিল, তেওঁলোক অহা নাই। আচলতে মাহঁতৰ এটা এনেকুৱা দিহানামৰ দলেই আছে। গতিকে এয়া বাছ গ'লগৈ আৰু মই বাই বাই দিলোঁ, তাৰপিছত ঘৰলৈ আহিলোঁ। বিয়া খাই আহি তাৰপিছত মেহেন্দিখিনি চাওঁ। এয়া আমাৰ ৰিদ্ধি মাহীয়েক দেই। মাহঁত গ'ল আৰু এতিয়া গোটেই ঘৰৰ কামবোৰ কৰি আছে। ঘৰৰ কামখিনি চিজিল কৰি লওঁ। ৰিদ্ধি গৈছে দেউতাকৰ লগত মামাকৰ ঘৰলৈ। এইবাৰ মাহঁতৰ ঘৰত যোৱাই নহ'লে মোৰ থকাকৈ। নাপায়, মামাকৰ কোনো ঘৰৰ মানুহক চিনি নাপায়, অকল মাক চিনি পায় আৰু ককাকৰ ওচৰলৈ ইমান ভালদৰে নাযায়। সেইকাৰণে ইয়াতে আছোঁ। তাৰপিছত আৰু যাবৰে হ'ল, অহাকালিলৈ আমি যামগৈ। আজি শনিবাৰ, আজি আমাক ভাত খাবলৈ মাতিছে আমাৰ পৰিয়ালৰ মানে বৰ্তাৰ ছোৱালীৰ ঘৰত, বাহঁতৰ ঘৰত। দেউতাও যাব। আমি দুটা গৈছিলোঁ ৰিদ্ধি মামাকৰ ঘৰলৈ, দুইটা ফুৰি আহিলোঁ এপাক। আৰু আজি ৰিদ্ধিয়ে আমাৰ ঘৰৰে গছতে পকা কল খাবলৈ পাইছে। এয়া কলখিনি যে দেখিছে আমাৰ ঘৰৰে হয়। আৰু মাহঁত যোৱাৰ পিছত তাৰপিছত ৰিদ্ধিহঁত আহিল যে, তেতিয়া মই সিহঁতৰ কাৰণে ৰখি আছিলোঁ আৰু আমি তিনিওটাই পায়স খাই ল'লোঁ। বাকী সকলোৱে খালে, মই, ৰিদ্ধিৰ দেউতাক আৰু ৰিদ্ধিয়ে আছিল। আৰু ৰিদ্ধিক অৱশ্যে আইতাকে খুৱাই দিলে। আমাৰ ঘৰত খিচিৰি বনালে মায়ে, গতিকে আমাৰ ৰিদ্ধিক খুৱাই দিলে মামাকৰ ঘৰতে। আৰু এয়া মই ওচৰৰে খুৰীহঁতৰ ঘৰত দিবলৈ গৈছিলোঁ পায়স অকণ, কাৰণ মোক বনালেও এনেদৰে দি আছে, সেইকাৰণে ময়ো দিছোঁ আৰু মৰমতে। ভাল লাগে আমাৰ এনেকুৱা গাঁৱৰ মানুহবোৰৰ আচলতে মনবোৰ এনেকুৱাই, ইঘৰে সিঘৰক কিবা এটা বনালে দি ভাল পায় আৰু। আৰু এয়া মই আজি এযোৰ ৰঙা কাপোৰ পিন্ধি যাম, বাহঁতৰ ঘৰত যিহেতুকে ভাত খাবলৈ মাতিছে। যোৱাৰ সময় আহি পালেহি লখিমপুৰলৈ বুলি। আৰু যোৱাৰ খবৰ পাই দেখিছেনে, খুৰীয়ে মৰমতে চাউল দি থৈ গৈছেহি, ঘৰৰে চাউল। আৰু এয়া টালি টোপোলা বান্ধিছোঁ আৰু যেনিবা ঘৰৰ পৰাও কিবা কিবি দি পঠাইছে। গতিকে এয়া পেকিংবোৰ গাড়ীত উঠালোঁ আৰু আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু আচলতে এই সময়খিনি খুব বেয়া লাগে। বাই বাই। ইয়াত বহিলো, যাওঁ দে। ৰিদ্ধি बोलो जय करा शेरावाली दरबार की जय, कामाख्या माता की जय, बजरंग बली की जय, श्यावर रामचंद्र की जय। আহি পাই গলোহি ৰিদ্ধি, আমি আমাৰ ঘৰ আহি পাই গলোহি, মামাৰ ঘৰ। মামা এইবাৰ মই এদিনো থাকিব নাপালো। চাওঁ মানুহে খাৰুডাল দেখাই দে, চাওঁ। খাৰু চাওঁ, এইফালে ইয়াত দেখাই দে। পিন্ধিব দিয়া, পিহুবাই খাৰু পিন্ধ। বহুত দিনৰ পিছত ৰিদ্ধি আৰু মই আকৌ তেজপুৰৰ পৰা লখিমপুৰলৈ বুলি উভতিছোঁ। আচলতে নিজৰ ঠাইখনত থকাৰ আমেজেই বেলেগ, কিন্তু কি কৰিব, কৰ্মসূত্ৰে আহিবলগীয়া হ'ল। আৰু ৰিদ্ধি দেখিছেনে, মোৰ কোলাত ধুনীয়াকৈ শুই গ'ল। আৰু আজি আহিছোঁ আমি নতুন ৰাস্তাৰ দৰে, যিটো দোলাবাৰীৰ পৰা ডাইৰেক্ট জামুগুৰিত যে আহি ওলাইছে, সেই ৰাস্তাটোৰে আহিলোঁ।
আৰু এয়া আহি আমি বিহপুৰীয়া পালোহি তাতে থকা এখন নতুনকৈ খোলা ৰেষ্টুৰেণ্ট এখনত সোমালোঁ ভাল লাগিল তাৰ খানাটো খাই তাতে শুকান ৰুটি ল'লোঁ আৰু খালোঁ ঋদ্ধিকো খোৱালোঁ বহুত ভাগৰো লাগি আহিছিল তাতে চাহ এটা খাই মেলি তাৰপিছত অলপ ফ্ৰেছ হৈ তাৰপিছত আৰু যেনিবা আকৌ আহিলোঁ আৰু ঋদ্ধি শুই মেলি উঠিলে আৰু তাই ধুনীয়াকৈ শুলে ৰাস্তাটোত ভাল লাগিল আৰু মনটো বেয়াও লাগি আহিছে আকৌ লখিমপুৰত আহি থাকিব লাগিব আৰু আহিয়ে কি ৰুমটো দেখিছেনে অ'ত ত'ত বস্তু বাহানিবোৰ পৰি আছে জানে আৰু ল'ৰা মানুহবোৰ থাকিলে এনেকুৱাই আৰু আহিয়ে কি দেখিলোঁ ঋদ্ধিলৈ দেউতাকে এখন নতুন ধুনীয়া ডাইনিং টেবুল লৈ থৈ দিছে তাৰপিছত মই আহিয়ে কি আৰু ৰৈ নাথাকিলোঁ অকণমান বহি মেলি তাৰপিছত আকৌ ৰুম চিজিল কৰাত লাগি গ'লোঁ আৰু যেনিবা বহিম ঋদ্ধি তোমাৰ দেউতাৰ নামটো কি কোকিল কোকিল দেউতাৰ নামটো কোকিল মাৰ নামটো কি ইম্পি আকৌ মাৰ নামটো কৈ দিয়া ৰেজিনছা মাৰ নামটো কি তাৰপৰা আৰে ষ্টাৰ ক'ত থাকে ষ্টাৰ ক'ত থাকে ষ্টাৰ বিলাক ক'ত আছে তাত আছে ক'ত ফেন এইটো আৰু দেউতাৰ নামটো কি দেউতাৰ নামটো কৈ দিয়া আকৌ এই দেউতাৰ নাম ইম্পি হ'লগৈ এবাৰ আপেল কোনটো ৰিদ্ধি আপেল কোনটো আপেল এইটো তাৰপিছতে এলিফেন্ট কোনটো হাতী গুড বাছ কোনখন বাছ ফিছটো এইটো তাৰপিছতে ছাগলী কোনজনী গট ছাগলী কোনজনী বেয়া বুলি মাতে যে কিবা এটা হ'ল আকৌ ছাগলী কোনজনী দেখাই দিয়া আকৌ ছাগলী কোনজনী এইজনী কক কোনজনী এইজনী গৰু মাইনা ৰিদ্ধি হাঁহটো কোনটো লায়ন কোনটো লায়নটো ক'ত আছে লায়ন এইটো ৰেবিট কোনটো তাৰপিছত ছাতি কোনটো আমব্ৰেলা আৰু ঘড়ী কোনটো দেউতাই যে পিন্ধে এইটো ঘড়ী দেউতাই পিন্ধে এইটো ওলাই আছে এইটো আকৌ ট্ৰেইন কোনখন ট্ৰেইনখন কোনখন জগ 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 কৰে যে ৰেবিট কোনটো ৰেবিটটো দেখাই দিয়ে এবাৰ ৰেবিটটো এইটো গুড গাৰ্ল জেব্ৰা এইটো গুড গাৰ্ল